হৈছে এয়া হৈছে জনসেনাৰ ভায়াক বোলে লনসেনা তামাম খাইছি ঘৰ একদম চাপনা পুৰা তামাম খাইছি চেনেল আছে ৰাবা মানে আমি দুজন আজি বেলেগ ধৰণৰ আজি ব্লগ বনাও আজি চাই থাকক ভিডিঅ'টো শেষলৈকে আজি আমি ক'ত যাই আছো কি কৰিব যাম চব দেখাম আপোনালোকক সারপ্রাইজ বুলি কয় সারপ্রাইজ এইখন গাড়ীতে হল আমি যাব লাইছো এইখন গাড়ীতে আজি যাত্ৰা আমি মানে যাব লালো যাত্ৰা আৰম্ভ কৰিব লালো আমি যাম হাতীহৰ পাৰালৈকে হাতীহৰ পাৰত কিয় যাম কি কৰিব যাম চাই থাকক এই আফিমাখন আছে এতেও যাব মানে এতলত মই যাম একচুয়ালি এতে মোক লৈ যাব আৰু এনেকে বঢ়াকে যাম আজি হাতীহৰ পাৰালৈ বুলি হেনে এয়া বিশ্ব লোকেল গম্পু এই বিশ্ব এতিয়া বুদ্ধিটো কমাই দিছো ৰ নাই বুদ্ধি নহয়ছে নাই বুদ্ধি বনাম আমি বুদ্ধি কিটা বনাম আমি বুদ্ধি আমি বাৰিষাতহে বনাম যেতিয়া আমি গুৰু চাৰ বজাম তেতিয়াহে বুদ্ধি বনাম নাই তেতিয়া তাৰমানে বুদ্ধিটো নাই এনেও টাগাৰা বনাব লাগিব আৰু সেইটোৱে ফাইনেল আহি পালো মানে ক'ব গ'লে আমাৰ মঞ্জিল ইয়াতে আমি এটা মানে ভিতৰলৈ সময় গৈছো বহুত ৰসুল ইমান লম্বা এয়া বেনবাতি পুৰা ডেকৰেশ্যন কৰিছে ধুনীয়া ডেকৰেশ্যন একদম পুৰা ধুনীয়া ডেকৰেশ্যন কৰা হৈছে মানে চাওক না ৱাও কিউ বঢ়িয়াকে পুৰা ডেকৰেশ্যন মানে পানী ওলাই আছে তো ডেকৰেশ্যনটো ভাল লাগিছে বঢ়িয়া একদম এইফালে আছে গণেশ বাবা আশীৰ্বাদ লৈ হেনে মানে ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ কৰিলোঁ ৱেলকাম টু মাই ইউটিউব চেনেল আমি ফাইনেলি আমি মানে এতিয়া আহি পালোঁ মানে ভাত দিয়া ৰিচিপশ্যনত এতিয়া মানে টাইম হোৱা নাই জাষ্ট এনেকৈ অলপ বহি আছোঁ চব বাহাত এনেকৈ বহি আছোঁ এইফালে মানে আমি ষ্টাৰ্ট কৰিব লৈছোঁ আজি ভাত দিয়া ৰিচিপশ্যনত মই আজি ভাত দিব আহিছোঁ এনেকৈ বঢ়িয়াকৈ পৰিপাটিকৈ বঢ়িয়াকৈ মানে পত্ৰ আৰু গিলাচ মাহান বঢ়িয়াকৈ লৈছোঁ বঢ়িয়াকৈ পৰিপাটি কৰি হেনে এয়া আমাৰ গ্ৰুপ এনেকৈ গাইজ ইয়াতে মানে আমাৰ বেলগুৰি কেটাৰিং ছাৰ্ভিচ কৰি আছে ধুনীয়াকৈ বেলগুৰি ছোৱালী অভ্যৰ্থনা দল এই হৈছে বিশ্ব তাৰপিছত বাবলু এনেকৈ ধুনীয়াকৈ আমি ছাৰ্ভিচ কৰি আছোঁ বিয়াত ধুনীয়াকৈ এয়া আমাৰ সমুদ্ৰ এয়া আমাৰ চিয়ামাখান এনেকৈ আমি ধুনীয়াকৈ ছাৰ্ভিচ কৰি আছোঁ এয়া অজয় বড়ো বিপুল চে হাই এয়া আমাৰ পুতু ধুনীয়াকৈ ছাৰ্ভিচ কৰি আছে এয়া গৌতম এছে আমাৰ সভাপতি ধুনীয়াকৈ আমি ছাৰ্ভিচ কৰি আছোঁ আজি
এয়া হৈছে জনচেনাৰ ভায়াক বোলে লনচেনা তামাম খাইছি ঘৰত একদম চাপনা পুৰা তামাম খাইছি ইস বা এই তামান একেবাৰে ভাতে দৈ কণ্টেক্ট যোগাযোগ নম্বৰ দিয়া হৈছে সভাপতিৰ নম্বৰ এনেকৈ নম্বৰ এখন দিয়া হৈছে আপোনালোকে নিশ্চয় কণ্টেক্ট কৰিব পাই যাব বেলগুৰি ছোৱালী অভ্যৰ্থনা দল স্থান হ'ল ৰাণী বেলগুৰি কিন্তু কি হ'ল মানে প্ৰব্লেম যিটো হ'ল মানে টাইমে নাপালোঁ যিখিনি মানে সেইখিনিকে দিব লাগিব এতিয়া মানে দৰা আহিছে বিকজ মানে দিম বুলি ভাবিছোঁ আৰু তেনেকৈ আৰু আমাৰ কেটাৰিং চাৰ্ভিচটো মানে বেলগুৰিৰ বঢ়িয়াকৈ এনেকৈ আমি এতিয়া ৰেষ্ট লৈ আছোঁ দৰা মানে আহিছে দৰা অহাৰ পিছত আমি মানে দৰা অহাৰ পিছত চাৰ্ভিচটো কৰি আহিলে আমি ঘৰত যাম এতিয়া ঘৰত যাওঁ মানে আৰু বাগানীয়া কথা আৰু তেনেকৈ আৰু এতিয়া মানে অলপ আছোঁ আৰু এনেকৈ বঢ়িয়াকৈ এয়া বঢ়িয়াকে ডেকৰেশ্যন কৰিছে ইয়াত ডেকৰেশ্যন বঢ়িয়া অমিতা গছত বঢ়িয়াকে ডেকৰেশ্যন কৰিছে গছত অমিতা লাগিছে পুৰা অমিতা এনেকৈ আৰু পুৰা একদম পুৰা এয়া আমাৰ মানে ইয়াতে কফি দিছিল এতিয়া আমাৰ গ্ৰুপটো মানে মই আজি প্ৰথমবাৰ আহিছোঁ আৰু তথাপিও ক'ব লাগিব আমাৰ গ্ৰুপটো বুলি এনেকৈ আৰু ইফালে মানে বৰগিস্তি দেখাই যিটোকে পোৱা নাই এতিয়া চাব লাগিল আৰু অকণমান